গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ চবে ভালেই আছে আৰু ভাল হৈ থকাটোৱে কামনা কৰিছোঁ। আজি আপোনালোকক দেখুৱাম এখন নামনি অসমৰ খুবেই ধুনীয়া জিলা আৰু সেইখন হৈছে গোৱালপাৰা জিলা। চ' ষ্টে টিউন। আৰু নৰনাৰায়ণ সেতু পাৰ হৈ আমি পাই গ'লোঁ গোৱালপাৰা জিলাৰ শ'লমাৰী। আৰু এই শ'লমাৰী হৈছে গোৱালপাৰা জিলাৰ হাইৱে বাইপাছ। শ'লমাৰীৰ পৰা গোৱালপাৰা টাউন 4 কিলোমিটাৰ আৰু এই 4 কিলোমিটাৰ ৰাস্তা ইমান ধুনীয়া, দুই পিনে শাল বাগান আৰু মাজত ইমান ধুনীয়া ৰাস্তাটো বহুত ভাল লাগে যায়। গোৱালপাৰা জিলাত বহুত হাতী আছে। কেতিয়াবা এই শাল বাগানবিলাকৰ মাজেদি হাতীয়ে এই ৰাস্তাটো পাৰ হয়। এই চব কি লিখা আছে, এইটো বনৰীয়া হাতীৰ ৰাস্তা। আৰু এয়া হৈছে চাৰ্কিট হাউচ আৰু এয়া হৈছে ভালুকডুবি আৰু ৰাইট চাইডে গোৱালপাৰা চিভিল হস্পিটেল। গোৱালপাৰাৰ এইখিনি ঠাইক BOC বুলি কয় আৰু ইয়াত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আছে। গোৱালপাৰা টাউনৰ এইখিনি ঠাইক কোৱা হয় বাপুজী নগৰ আৰু এইখন হৈছে 7 ছিষ্টাৰ হস্পিটেল। গোৱালপাৰাৰ এই ঠাইখিনিৰ নাম হৈছে পাহাৰতলী। এই পাহাৰতলীৰ পৰা মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশালতাৰ উমান পোৱা যায়। কিমান যে বিশাল এই ব্ৰহ্মপুত্ৰখন। এই যে সন্মুখত গছবিলাক দেখিছে, এইবিলাক হৈছে ৰাবাৰৰ গছ। গোৱালপাৰাৰ গোটেই ডিষ্ট্ৰিক্টখনত ৰাবাৰৰ গছেদি একদম ভৰ্তি। আহি থাকোঁতে ৰাস্তাত ভাটৌ চৰাই এটা দেখিলোঁ, ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এবাৰ। গোৱালপাৰাৰ পৰা আহি থাকোঁতে ৰাস্তাত বৰ ধুনীয়া নাৰ্চাৰী এখন দেখিলোঁ, ভাবিলোঁ এবাৰ সোমাই যাওঁ। একেবাৰে পিচফুল জেগা, চাইলেন্স। এই শান্তিটোৱে লাগে আজিকালি। আবেলি 4:30 আৰু মই গোৱালপাৰাত কাম কৰি কিনে বঙাইগাঁও যাই আছোঁ। আৰু লগত কি আনিছে চাওকচোন, বাদাম। নৰনাৰায়ণ সেতুৰ এই ঠাইখিনি মোৰ খুবেই প্ৰিয়। বিশেষকৈ
সূৰ্যাস্ত চাবলৈ খুবেই ভাল লাগে ইয়াতে। কোনোবাই পাৰিলে কমেণ্ট কৰি জনাওকচোন এইবিলাক কিহৰ খেতি হয়, মই ধৰিব পৰা নাই। গোৱালপাৰাত ডিউটি কৰি মই যেতিয়া আহোঁ বঙাইগাঁও, মাজে মাজে এইখন জেগাত আহোঁ। ইমান ধুনীয়া জেগা আৰু একচুৱেলি ছানছেটটো চাব আহোঁ। আজি দেখা পালোঁ, বহুত ভাল লাগিল। আৰু চাওক ওপৰেদি পূৰা গাড়ী যাই আছে, এই ট্ৰেইন লাইন ওপৰেদি গাড়ী যায়, শৰাইঘাটৰ নিচিনা আৰু কিবা এটা ভাল লাগে আৰু। ও দাদা মাছ পাইছেনে? মাছ পাইছে? এটা কি মাছ লাগেনো? হা, বৰালি মাছ? ও আচ্ছা আচ্ছা। আৰু আজি ভিডিঅ'টো এইখিনিয়ে আছিলে। আৰু যদি ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব নাপাহৰিব। বাই বাই, টেক কেয়াৰ।